সকলোকে ৰঙালী বিহুৰ অশেষ শুভকামনা আৰু অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মানুহ বিহু, কালি গৰু বিহু খুব সুন্দৰভাৱে উদযাপন কৰিলোঁ, কিন্তু ব্লগ বনোৱা নহ'ল। আজি ভাবিলোঁ ব্লগ এটা বনাই দিওঁ, যিহেতু মানুহ বিহু আজি। আৰু আজি মানুহ বিহুৰ দিনাখন আমাৰ ইয়াত প্ৰতি বছৰে আমাৰ ইয়াত পহিলা বহাগৰ দিনাখন সমূহ গাঁওবাসীৰ উদ্যোগত বিহু পতা হয়। আৰু এইবাৰ আমাৰ বিহুখনে ৪৩তম বৰ্ষত ভৰি দিছেহি। আৰু কেইটামান বছৰ পিছতেই বিহুখনিয়ে আমাৰ ৫০টা বছৰ অতিক্ৰম কৰিব। আৰু প্ৰতি বছৰে এই বছৰো আদৰণি আহিছে। আদৰণিত আমি সকলোৱে প্ৰতি বছৰে সেৱা কৰোঁ, আৰু এইবাৰো সেৱা কৰিবলৈ এয়া মা, ওচৰৰ দাদা, বৌ, খুৰীহঁত সকলো ৰখি আছে তামোল পাণৰ শৰাই লৈ। আমাৰ প্ৰতি ঘৰ গাঁওবাসীৰ বাবে ই এক পৰম্পৰাৰ দৰে হৈ পৰিছে। সেইকাৰণে মোৰো এই পহিলা বহাগ দিনাখন খুব ভাল লাগে। সেৱা ধৰাৰ পিছত আমিও আদৰণিলৈ গ'লোঁ। আচলতে এই সাংস্কৃতিক শোভাযাত্ৰাৰ দৰেই হয়। প্ৰতিঘৰ গৃহস্থৰ আশীৰ্বাদ লয় আৰু পিছে পিছে বিহুনাম গাই সকলোৱে নাচি বাগি আনন্দত আত্মহাৰা হৈ গৈ থাকে। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ, আৰু এইখিনি আমাৰ ঘৰৰ কণমানি নাচনী। তাৰপিছত আবেলি হ'ল, আবেলি আকৌ বিহু মেলিলৈ যাব হ'ল, আৰু জেঠাইহঁতো আহিলে সেইফালৰ পৰা। গতিকে জেঠাইহঁতৰ লগত আকৌ আমি বিহু চাবলৈ গ'লোঁ। যেন ৰঙালী বিহু আদৰণি, আৰু এতিয়া আমি বিহু চাম অকণমান দেৰি, আপোনালোককো দেখাম। মেখেলা দাঙি ল'বি দেই।
ঐ পৰিছে ৰেঙা জয়া মহাহতী পাহাৰৰ কালিৰে নামি গলা পানী একেলৈ এনুৱা কৰিলি জয়মতী জীয়াটো ভুগিও স্বামীৰ জীৱন বচালি ৰাখি গলি আহোমৰ ৰাখি গলি আহোমৰ মান সেই লৈ কালৰ বিৰিণা পালাগে হালিছে পালাগে হালিছে গছে বনে হলালে গছে বনে হলালে পান আমার লগরি হালি জালিনা নাচিছে হালি জালিনা নাচিছে বিহু বিহু লাগিছে বিহু বিহু লাগিছে গান পথাৰৰ কোমল মন আমাৰ ভৰা যৌৱন আমাৰ ভৰা যৌৱন জালৈ তালৈকে মন জালৈ তালৈকে মন যৌৱন কোমলীয়া বুজাব নোৱাৰা বহাগত বলিয়া